গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি এটা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম। আজি মানে কি মই আছোঁ বেংগলোৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আজি মানে এনেকুৱা এটা ভিডিঅ' হ'বলৈ ধামাকা হ'বলৈ গৈ আছে। ভিডিঅ'টো ধামাকা মানে কি, মহাদেৱৰ কৃপা, মহাদেৱৰ লীলা। মহাদেৱে মানে মহাদেৱ বাহনজনক এনেকুৱা এটা ৰূপত ৰাখিছে ন, সেই ৰূপটো দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আৰু যিসকলে মোৰ চেনেলটোত ভিডিঅ' আজি ফাৰ্ষ্ট টাইম চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনি ল'ব চেষ্টা কৰিম। আৰু মহাদেৱেনো কি কৃপা কৰি ৰাখিছে তেওঁ বাহনজনক, সেই বাহনজনক আমি দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো আজি ষ্টাৰ্ট। আগচোন গৈ থাকোঁ, গৈ চাব দেই। সেই মানে গৰু বুলিয়ে কৈছোঁ আৰু এতিয়া গৰুটোৰ ওচৰলৈ গৈ আছোঁ। আৰু যিসকলে চিনি পাইছে মানে এই ছাইডত থকা ঘৰকেইটা, সেই ছাইডত থকা ঘৰকেইটা মানে কি দেখিলে গম পাইছে চাগে, আমাৰ অসমত অঘৰী বুলি কয় চাগে, ঘৰ বাৰী নাইকিয়া যিসকল জংঘলে চংঘলে থাকে, সেই অঘৰী। আৰু তেখেতলোকৰ এইজন বাহনজন চাওকচোন, 5টা ঠেং আছে, 5টা ঠেং কেনেকুৱা লাগিছে বাৰু। মই ওম নমঃ শিৱায় বুলিয়ে কৈছোঁ। আৰু আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে, ওম নমঃ শিৱায় বুলি লিখি দিব, কাৰণ তেখেতে অকণমান যাতে ভাল পায়। কিনো কম, দেৱতাইনো আৰু কি হেৰি হ'ব, তেওঁ বুজি পাব। বুজি পায় যদি বুজি পাব। মোৰ ফালৰ পৰা কৈছোঁ আৰু ওম নমঃ শিৱায় বুলি। আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিব আৰু চেনেল লাইক কৰিব, চেনেলত ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আপোনাৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। মানে 5টা ঠেং গৰুজলৈ দেখি কেনেকুৱা এটা ভালো লাগিছে, কিন্তু কিছুমান বহুত ভাল লাগিছে। আৰু মহাদেৱই মানে কিবা মহাদেৱই বাহন, আমিনো কি ক'ম, তেওঁৱে স্বজন। 5টা ঠেং দিছে, যিটো 4টা ঠেং হ'ব লাগে 5টা ঠেং দি দিছে। কেনেকুৱা কি হ'ব, মোৰ দাড়িকেইটাও কাটিব টাইম হ'ল দেই আজিলৈ পায়। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনাক কৈ বেংগলতে আছোঁ, আৰু বেংগলত কিছুমান ভাল ভাল জেগা দেখুৱাবলৈ চেষ্টা কৰিম, ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আৰু ভিডিঅ' বনাবলৈ মনটো সাহস পাওঁ, আগবাঢ়ি যাব পাৰোঁ। সেয়া আপোনালোকৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। নমস্কাৰ, আজিলৈ ভিডিঅ'টো ইমানেই।